অভিমানী ছোৱালীজন তোমাৰ পৰিচয় বিচাৰি হাহাকাৰ মোৰ বহুকেইটা নিশা তৰাবোৰেও কয় আৰুনো কিমান স্তব্ধ পৃথিৱীৰ বিহকী হৈ দিনৰ পাছত দিন যায় তাইক চাই চাই চকু যদি ভাগৰি পিছে কিনো কৰো ভয়বোৰেও বুকুখন হেঁচুকি ধৰে তাই পৰিচয় বুলিবলৈ ডায়েৰীত 5 টকীয়া কলমত লাখ টকীয়া প্ৰেমৰ শব্দবোৰ ইউনিভাৰ্চিটিৰ গেটখন যেন স্থবিৰ হৈ পৰিছে তাইৰ অভাৱত যেন শূন্যতা জিম চেণ্টাৰৰ সন্মুখ ভাগ হেই অভিমানী ছোৱালীজনী তোমাৰ পৰিচয় কি ক'বানে তোমাৰ ডিম্পল পৰা ঘামৰ টোপালত মোৰ মুখখনি চাবলৈ বৰ মন যায় কি কৰিম কোৱা তোমাক ভাল পোৱাৰ প্ৰমাণ দিবলৈ কবিতা লিখিম নে সকলোৰে আগত তোমাক ডেডিকেট কৰি গাই যাওঁ ও মৰম দুচকুত তোমাৰ ছবি বৰষুণ অথবা এছ কিউবৰ কফি কাপো যেন তিক্ততাৰ কাৰণ হৈ পৰে তোমাৰ অবৰ্তমানত এটিএম বেংকৰ দিমাগ তিক্ত লগা সময়বোৰ যেন ফাইনেল এক্সামৰ সময়বোৰৰ দৰে উৰি যাব ধৰে অসম বিশ্ববিদ্যালয় অভিমানী ছোৱালীজনী মোৰ ঘনিষ্ঠ তোমাৰ ওঠৰ কিন্তু আনৰ বাবে অৰ্পণ নকৰিবা বৰ ভয় লাগে তোমাৰ বাবে উন্মাদ হৈ পৰে সায়েন্স ব্লকৰ ল'ৰা কেইটালে তোমাৰ পৰিচয় পাবলৈ কি কৰিম কোৱা না নীলিম কুমাৰৰ দলে হাই ভল্টেজ কলমেৰে কবিতা লিখিম স্তব্ধ নিশা আকাশৰ তৰাৰ লগত অকলে বহি কথা পাতিম কি কৰিম কোৱা ধন্যবাদ